এইটো কোৱেশ্চন হ'ল মানে ইউটিউবাৰ প্লাছ এক্টৰ তো আপোনালোকে চাই আছে অসম বিকিছো ইউটিউব চেনেল। তো আজি মোৰ লগত আছে প্ৰিন্স দা। নমস্কাৰ। প্ৰিন্স দা সকলোৱে চিনি পায়, মানে ভূষণ দাৰ লগত থাকে সকলোৱে চিনি পায়। মানুহ চিনি নাপায়, তথাপিও সি মোক বহুত দিনৰ পৰা মানে কণ্টেক্ট কৰি আছিলে আৰু ইণ্টাৰভিউ এটাৰ কথা কৈ আছিলে। তাৰ মানে চেনেলটো মই চালোঁ, খুব ধুনীয়াকৈ কাম কৰি আছে। চ' মোৰ ভাল লাগিলে, মই বোলো ঠিক আছে, এটা ইণ্টাৰভিউ আমি সময় সুবিধা পালে কৰিম। আজি ফাইনেলি পাই গৈছোঁ। তো প্ৰিন্স দা, মানে মই আপোনাক কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ। তাৰ আগত মানে আপোনাৰ বায়োগ্ৰাফিটো ল'ব বিচাৰোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বৰ্তমান লখিমপুৰ পানীগাঁৱত। আৰু মোৰ জন্ম বুলি ক'লে মানে মই একচুৱেলি মাজুলীৰ আছিলোঁ। মাজুলীৰ এখন অতি পিছপৰা গাঁৱত মোৰ জন্ম হৈছিলে, শালমৰা বুলি। তাতে মই ক্লাছ 4লৈকে, চতুৰ্থ শ্ৰেণী অসমীয়া মিডিয়ামত যিহেতু পঢ়িছোঁ, চতুৰ্থ শ্ৰেণীলৈকে মই তাতে পঢ়িছিলোঁ। আৰু আমি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আমি মানে সেই সময়খিনিত আমি লখিমপুৰলৈ আমি উঠি যাব লগা হ'ল। আচ্ছা, তো ঘৰত কোন কোন আছে? ঘৰত আছে মা দেউতা আছে, দাদা বা আছিলে, বিয়া দিয়া হ'ল, দাদা আছে, বৌ আছে, এতিয়া অকণমানে ভতিজা এটা হৈছে, মই, ইমানেই। আচ্ছা, তো আপোনাৰ ঘৰত মতা নামটো কি? ঘৰত আচলতে মই চবতকৈ সৰু, সেইটো কাৰণে মোক ঘৰত সকলোৱে মোক ভাইটিকণ বুলি মাতে। আৰু সেইটো নাম আজি ফাৰ্ষ্ট টাইম মই তোমাৰ চেনেলত কৈছোঁ। সেইটো মোৰ মানে বহুত ফ্ৰেণ্ডেও নাজানে যে মোক ঘৰত কি বুলি মাতে। আজি একদম ইউনিক কুৱেশ্যন এটা সুধিলা তুমি, তো কৈ দিলোঁ মোক ভাইটিখন বুলি ঘৰত মাতে, কাৰণ মই ঘৰত চবতকৈ সৰু হয়, ভাইটি হয় চবৰে। তো মা দেউতা সেইটো বুলি মাতে নেকি? ভাইটিকণ? মা দেউতাই ভাইটিকণ বুলি মাতে, চবে ভাইটিকণ। মজা দেখোন। তো বাকী মই লখিমপুৰতে মই আনুষ্ঠানিক শিক্ষা মানে কমপ্লিট কৰিলোঁ। তাৰপিছত কামৰ সূত্ৰে মই প্ৰথমবাৰৰ কাৰণে মানে মই নিজে আৰ্ণ কৰিব পৰা যেতিয়া হৈছোঁ, তো তেতিয়াই মই প্ৰথমবাৰৰ কাৰণে মই যেতিয়া আৰ্ণ কৰিবৰ কাৰণে মানে জব কৰিব গৈছোঁ, ত' মই অসমৰ পৰা বহুত বেছি দূৰণিত গুচি গৈছিলোঁ। 4 দিন 4 ৰাতি ট্ৰেইনত লাগে। তোমাৰ হেৰি আছিলে, হিমাচল প্ৰদেশৰ এটা মেডিচিন কোম্পানীত কাম কৰিব গৈছিলোঁ। তাতে প্ৰায় 1.5 বছৰ কাম কৰাৰ পিছত মই ঘৰত আকৌ ৰিটাৰ্ণ আহিলোঁ। অহাৰ পিছত মই তাতে এটা ভাল স্ক'প পাইছিলোঁ, কিন্তু ঘৰৰ পৰা ইমান বেছি দূৰ হয় কাৰণে আৰু অকণমান, যিহেতু ঘৰৰ সৰু ন, মৰমটো বেছি ন, তো অকণমান মানে যোৱাটো বৰ এটা মানে এগ্ৰী নকৰিলে। তাৰ কাৰণে মই গুৱাহাটীলৈ বুলি আকৌ আহিলোঁ, গুৱাহাটীতে কিবা এটা কৰিম বুলি। চ' তেনেকৈ আহি পেলাই মোৰ সেই সৰুতে মানে আমাক যেতিয়া স্কুলত এম কি বুলি সোধে, তেতিয়া মই এম কি বুলি সুধিলে নাজানো, সেইটো সময়ত মোৰ কিমান দূৰ মানে এইমটো আছিলে সেইটো নাজানো, কিন্তু মই তেতিয়া মই সদায় কৈছিলোঁ যে মই এক্টিং কৰিম এনেকৈ কওঁ। চ' সেই বস্তুটো চাগে মোৰ মনত কিবা এটা আহি আছিলে নেকি। গুৱাহাটী অহাৰ পিছত সেই বস্তুটো আৰু অলপ দুগুণে বাঢ়িবলৈ লাগিলে। আৰু তেনেকেই মই কালক্ৰমত গৈ পেলাই মই অসমৰ একশ্যন ছুপাৰষ্টাৰ ব্ৰজেন বৰা ছাৰৰ তাতে মই এটা এক্টিং কোৰ্চ কৰিলোঁ। আৰু তাৰপিছত খুব এক্টিং কোৰ্চত মই 1-1.5 মাহ কৰাৰ পিছতে মই ৰং চেনেলত অপৰাধ চিৰিয়েলখনত কিছুমান কেৰেক্টাৰ কৰিবৰ কাৰণে চান্স পাইছিলোঁ। আৰু তেনেকৈ পিছত কৰিছিলোঁ, ভগা চেনী হাই-ফাই বুলি এটা চেনেল আছিলে, তাতো কিবাকিবি চিৰিয়েলত ঘৰ সংসাৰ কিবাকিবি এনেকুৱা কৰিছিলোঁ। বাকী ৰুণজুন বুলি এখন চিৰিয়েল আছিলে, ৰঙতে আছিলে নেকি, তেনেকুৱা সৰু সৰু কিবাকিবি কৰিছিলোঁ আৰু এক্টিঙৰ লগত ৰিলেটেড। বাকী আমাৰ ব্ৰজেন বৰা ছাৰৰ কিছুমান হেৰি আছিলে, তোমাৰ ডকুমেণ্টৰী আছিলে, শ্বৰ্ট ফিল্ম আছিলে, বা DD1ৰ মানে হেৰি নেশ্যনেল টিভিৰ DD কিষাণৰ কিছুমান কাম কৰিছিলোঁ, হিন্দী চিৰিয়েল টাইপৰ। তো সেইবিলাক তেনেকৈ কৰি পেলাই এক্টিঙৰ লগত ৰিলেটেড হৈ গৈছিলোঁ। আৰু সেই যেতিয়া মই ব্ৰজেন বৰা ছাৰৰ তাত এক্টিং শিকিছিলোঁ, তেতিয়াই ভূষণ পাঠকক মই ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ। সেয়া 2013ৰ কথা, 13ৰ লাষ্টৰ ফালে। এতিয়া ৰ'ব, মই আপোনাৰ আৰু ক'ব নোৱাৰোঁ, মই পিছত সুধিম আপোনাক। বহুত লম্বাকৈ কৈ দিলে, মোক ক'বই নিদিলে আৰু। কৈ দিছে, তুমিতো সেইখিনিয়ে সুধি গৈ থাকিবা ন, তুমি আগতে কৈ দিলে। নিজেও ইউটিউবাৰ মানুহ নহয় জানো, মই গম পাওঁৱে যে সি সেইখিনিয়ে মোৰ বায়'গ্ৰাফী বুলি ক'লে কি আৰু, মইতো এনেও ইণ্টাৰভিউ সদায় বেকছাইডত মই থকা মানুহ, গতিকে বায়'গ্ৰাফীত কি কুৱেশ্যন আহিব মই গমেই পাওঁ। গতিকে মই সি সোধা আগে আগে মই নিজেই কৈ দিছোঁ আৰু গোটেইখিনি জাৰ্ণিটো কৈ দিছোঁ পুৰা। তো এতিয়া কথাটো হ'ল মানে ডেট অফ বাৰ্থ কিমান? ডেট অফ বাৰ্থ মোৰ 24 আগষ্ট। কৈ দিছোঁ আৰু বছৰ। তো মোৰ এইটো কুৱেশ্যন হ'ল মানে ইউটিউবাৰ প্লাছ এক্টৰ।
তো আপোনাৰ গাৰ্লফ্ৰেণ্ড কেইটা? গাৰ্লফ্ৰেণ্ড কেইটা বুলি এতিয়া মোৰ এটাই মেইন প্ৰব্লেম, মই যদি কাৰোবাক প্ৰপ'জ কৰোঁ ন, মোক ভাবে যে ইয়াৰ গাৰ্লফ্ৰেণ্ড আছে চাগে, সেইকাৰণে মানে বিলিভ নকৰে। সেইটো কাৰণে এতিয়া বৰ্তমান ছিংগুলেই মানে। আৰু মানে আগতে আছিলে, একেবাৰে নাই বুলিও নকওঁ, সেইটোতো চবৰে হয় চাগে। আগতে আছিলে, তো তেনেকৈ কিবা কিবি কাৰণত মানে এতিয়া আপোনাক বিলিভ নকৰে কাৰণে মানে আপুনি ছোৱালীবিলাকক এতিয়া তাৰমানে কি হয়, তোমাৰ ভাল লাগিলে ভালটো অভিয়াছলি লাগিব ন, দেখা ল'ৰা এটা মোৰ যদি ছোৱালী ভাল নালাগে কাৰ ভাল লাগিব, ভাল লাগে তেনেকৈ বহু সময়ত বহুতক ভাল লাগে, কিন্তু তেনেকৈ মানে কথা পাতোঁ বা কেতিয়াবা যদি মই লাহে লাহে মই ক'ব বিচাৰোঁ, তো মানে আগতে মানে ছিগনেলটো মই গম পাই যাওঁ যে ভাবে আৰু মোৰ বহুত কিবা কিবি গাৰ্লফ্ৰেণ্ড আছে, বয়ফ্ৰেণ্ড মানে মইতো মানে ছিংগুল থকা বিধৰ ল'ৰা নহয় যেন বুলি ভাবে মানে মোক, কিন্তু মইহে জানো আচলতে মই ছিংগুল নে হয় মিংগুল হয়। সেইটোৱে মেইন প্ৰব্লেমটো হয়। যদি চাগে মেবি মোক একচেপ্টো যদি কৰিলে হয় সেই ছোৱালীজনীয়ে, কিন্তু ভাবিলে চাগে গাৰ্লফ্ৰেণ্ড আছে, মই এই টাইম পাছেই কৰিব মোৰ লগত, তেনেকৈ ভাবিলে চাগে। সেইকাৰণে বহু ক্ষেত্ৰত মানে বিফল হৈছোঁ সেইটো ক্ষেত্ৰত, সেইকাৰণে প্ৰেমত বিফল বুলিয়ে ক'ব পাৰি আৰু। সেইকাৰণে মই বৰ্তমান এতিয়া প্ৰকৃতিৰ লগত প্ৰেম কৰি আছোঁ। কালি এটা মানে পাহাৰৰ ওপৰত গৈছিলোঁ, তুমি ষ্টেটাছ দেখা পাইছা, এইটো ভিডিঅ' এটা আহিব মোৰ। আজি এতিয়া ইমান ধুনীয়া পৰিৱেশৰ মাজত আছোঁ, চোৱা নাই কি মজা পৰিৱেশ। তুমি ইয়াৰ ব্লগ এটাও আহিব চাগে, ব্লগটোত এইটো পৰিৱেশটো দেখা পাব। খুব এটা ধুনীয়া পাহাৰীয়া, আমি নিজৰা, এইবিলাক শব্দ, নিজৰা কুলু কুলু শব্দ, এইবিলাকৰ মাজত থাকি এতিয়া সেইবিলাকেই প্ৰেম হৈ গৈছে আচলতে। এই যে আপুনি যে ক'লে আপোনাক ছোৱালীবিলাকক বিলিভ নকৰে, তো মোৰ ভিডিঅ'টো সেইজনী ছোৱালী যদি চাই যদি আপোনাক বিলিভ কৰে, সেইজনী নহয় সেই কেইবাজনীও চাব চাগে যদি চাই, আৰু তেতিয়া চাগে মেবি কি ভাবে, যদি বিলিভ কৰেতো মোৰ কাৰণে ভাল কথা। তো মোক কি দিব লাগিব যদি মোৰ পৰা আপোনাৰ বিলিভটো আহিলে ছোৱালীবিলাকৰ, তো মোকো এটা গাৰ্লফ্ৰেণ্ড পঠাই দিব লাগিব। গাৰ্লফ্ৰেণ্ড আজিকালি আৰু চবে নিজৰ কাৰণে নিজে চাই লয়, আজিকালি নিজৰ মাক দেউতাকেও চাই নিদিয়ে। তো গতিকে তুমিও এতিয়া ছ'চিয়েল মিডিয়াত আহিছা, লাহে লাহে ইউটিউবত গ্ৰ' হোৱা, বহুত মানে মানুহৰ সংস্পৰ্শত যেতিয়া যাবা, অট'মেটিকেলি কাৰোবাৰ লগত মানে হৈ যাব। তাৰমানে কিন্তু অট'মেটিকেলি হোৱা বস্তু, তাৰমানে এনেকুৱা নহয় যে প্ৰেম মানে ভাবি পেলাই হোৱা বস্তু নহয়, হঠাৎ হৈ যায়। তাৰমানে মই কেতিয়াও ভবা নাই যে এই ছোৱালীজনীয়ে মই ভাল পাম, কিন্তু যেতিয়া কথা বতৰা পতা যায়, কিবা কিবি মানে মনটো যেতিয়া মিলে, তো তেতিয়া মানে এটা ল'ৰাৰ সদায় এটা ভাৱ এটা আহে যে এই ছোৱালীজনীৰ লগত মই গোটেই লাইফটো কটাব পাৰিম নেকি, ছোৱালীজনীৰ লগত মই গোটেই লাইফটো হেপ্পী হৈ থাকিব পাৰিম নেকি। যদি পাৰিম বুলি ভাবোঁ, তেতিয়াহ'লে সেই ছোৱালীজনীক চাগে সেইখিনি সময়তে প্ৰপ'জ কৰা হয়। তো সেইটো তেনেকৈ নিজে নিজে হৈ যায় আচলতে। এনেই আৰু তোমাৰ মাক দেউতাকে আজিকালি চাই দিয়াৰ দিনটো আজিকালি গৈছে লাহে লাহে, একেবাৰে যদি হাত দাঙি দিয়ে আৰু লাষ্টলৈকে আৰু 35 মান ক্ৰছ হৈ গ'লে, তেতিয়া চাগে মাক বাপেকে চাব আৰু বোপাই বিয়াখন পাত আৰু ছোৱালী চোৱা নাই যদি কওঁ আমি চাম ঘৰৰ পৰা, তেতিয়াহে সেইটো হ'ব আৰু, নহ'লে আজিকালি কোৱা নেক্সট। তো নেক্সট কুৱেশ্যনটো হ'ল মানে এতিয়া মানে আমি মানে একদম কেজুৱেলি কথা পাতি আছোঁ, সেইকাৰণে বহুত দীঘলীয়া লম্বাকৈ আমি ইণ্টাৰভিউ টাইপৰ নহয়, ইণ্টাৰভিউ টাইপ নহয় আৰু জাষ্ট আড্ডা টাইপ হৈ আছে টাইপৰ কথা। আৰু মোৰ বিষয়ে তেনেকৈ মোৰ ইণ্টাৰভিউ তেনেকৈ মই কোনো ইউটিউব চেনেলত তেনেকৈ দিয়াই নাই। তাৰমানে ফাৰ্ষ্ট ইণ্টাৰভিউ মোক দি আছে, কিন্তু ফাৰ্ষ্ট ইণ্টাৰভিউ নহয় একচুৱেলি, আগতে দিছোঁ কোনোবা চেনেলত অলপ চলপ দিয়া গৈছে, কিন্তু মই এনেকৈ ইণ্টাৰভিউ দিম বুলি যোৱাও নাযায় আৰু দিয়াও নহয়, কাৰণ মই নিজেকৈ ইমান মানে ইণ্টাৰভিউ দিব পৰা পজিশ্যনটো পাইছোঁ বুলি মই নাভাবোঁ। কৰি আছোঁ, মানুহে অলপ ছাবস্ক্ৰাইব কৰিছে, 50K কমপ্লিট হৈছে, সেইটোকে লৈ পেলাই মই আৰু ইণ্টাৰভিউ দি ফুৰাটো ইমান এটা বুলি নাভাবোঁ মানে। তথাপিও তুমি মোক বহুত দিনৰ পৰা কৈ আছা, আৰু মই ইনচিডেণ্ট আৰু এটা মই কৈ দিওঁ এইখিনিতে। এটা ল'ৰা আৰু এটা মোক বহুতে কৈ থাকে ইণ্টাৰভিউৰ কথা দেই। এটা ল'ৰাই কোনোবা এটা নগাঁৱৰ নেকি আছিলে ল'ৰাটো, সি মোক ইণ্টাৰভিউৰ কথা ক'লে এদিন। তো মই তাক ক'লোঁ এনেকৈ তোমাক যেনেকৈ কৈছিলোঁ আৰু যে মই এতিয়াতো ইণ্টাৰভিউ দিব পৰা পজিশ্যনটো পোৱাগৈ নাই, গতিকে মই আৰু কিনো ইণ্টাৰভিউ দিম, যেতিয়া মই ইণ্টাৰভিউ দিব পৰা হ'ব তেতিয়া মই নিশ্চয় দিম তোমালোকক, নহয় জানো। ইমান ধুনীয়া তাক ক'লোঁ, সি আৰু ক'লে নাই আমাৰ আৰু সৰু চেনেল, সেইকাৰণে আমাক আৰু কিবা আমাকনো ক'ত ইণ্টাৰভিউ দিব, এনেকুৱা কিছুমান কথা ক'লে। মই এই কথাটো মানে আকৌ মোৰ ৰিমাইণ্ড হৈ গ'ল, তুমি ইমানবাৰ কৈ আছা, কিজানি তুমিও আকৌ মোক বেয়া পাই যাবা। সিটোতো মানে সেইটো আচলতে বেয়া পাবলগীয়া কথা নহয়,
সি চাগে বেয়া পালে, মই তাৰ কাৰণে তাক বেয়া পোৱা নাই, বাট সি মোক বেয়া পালে চাগে। তো সেইটো কাৰণে মই ভাবিলোঁ তুমি আকৌ মোক বেয়া নোপোৱা, ইমান দিনৰ পৰা যিহেতু লকডাউনৰ পৰা কৈ আছা। আমি লকডাউনৰ মাজৰ পৰা কথা চলি আছে, লকডাউনৰ মাজৰ পৰা পাই গ'লোঁ ফাইনেলি। আজি মই মাজতে ঘৰতো গ'লোঁ, দেউতাৰ অলপ অসুখ হৈছিলে, তো সেইকাৰণে ঘৰত যাব লগা হ'ল। তাৰপৰা আহি পেলাই মই পাইছোঁ, তাৰপিছত ই আকৌ মোক কণ্টেক্ট কৰিছে। মই বোলো নাই এইবাৰ দিব লাগিব ইয়াক।